ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি লৈ আমি ওলাইছোঁ বেংকলৈ। যিহে গৰম নহয়, ঘৰৰ পৰা একদম ওলাবৰে মনেই নাযায়, কিন্তু কামটো যিহেতু আছিলে গতিকেতো যাবই লাগিব। আমি দুটাই ওলাইছোঁ বেংকলৈ। আমি সেই ৰাতিপুৱা শোৱাৰ পৰা উঠিলে ৰ'দটো দেখাৰ লগে লগে যে এনেকৈ ঘৰৰ ভিতৰতে সোমাই থাকোঁ, ক'তো যে যাবই ইচ্ছা নাযায়। কিন্তু এই মানুহখিনিয়েতো পথাৰততো সদায় কাম কৰিবই লাগিব, কঠীয়া ৰুবই লাগিব। চাওকচোন, সেই মানুহখিনি দেখিলে বেয়াও লাগে, কিন্তু উপায়তো নাই, নিজৰ পেটটো কাৰণেতো আমি কৰিবই লাগিব যিকোনো কাম। আৰু এয়া আমি আহি পালোহি বেংক। আৰু বেংক আহি কাক লগ পালে দেখিছে নহয়, সকলোৱে চাগে চিনি পাইছেই ন। হয়, আমাৰ সকলোৱে মৰমৰ হুছেইন দা। আৰু বেংকৰ মানে কাম কৰি কৰি মাথা বেয়া হৈ গ'লগৈ, ইমান টাইম লাগে নহয় বেংকৰ কামবিলাকৰ। এতিয়া ভাবিছোঁ কাম যেতিয়া হ'লেই কিবা এটাতো খাই লওঁ। গোটেই দিনটো অন্তত এতিয়া আমি যাবলৈ লৈছোঁ ঘৰলৈ। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ এণ্ড বাই বাই।